Hello everyone. তো যিধৰণে মই আপোনালোকক কৈছিলোঁ যে মই ভিডিঅ' বনাম প্ৰতিদিনে, আজি অলপ লেট হৈ গ'ল কিন্তু মই বনাম। আজি অলপ টেকন'লজিকেল ভিডিঅ' হ'ব আৰু আজি এই ভিডিঅ'টোত মই চাৰ্চ ইঞ্জিনৰ বিষয়ে কথা পাতিম। চাৰ্চ ইঞ্জিন আমি জানো এইটো ওলাই আছে গুগল বুলি। গুগলৰ বাহিৰেও বহুত কিবা চাৰ্চ ইঞ্জিন থাকে, তো মই কেইটামান চাৰ্চ ইঞ্জিন ইয়াত কভাৰ কৰিম আৰু সেইখিনিৰ ওপৰতে মই কথা পাতিম। তো ফাৰ্ষ্ট আমি যাওঁ গুগললৈ। গুগলৰতো একো ইন্ট্ৰডাকশ্যন দিব দৰকাৰ নাই, চবেই গুগল গম পায় কি হয়। তো গুগল কিয় ইমান পপুলাৰ ট্ৰাষ্টেড চাৰ্চ ইঞ্জিন? কোৱালিটি হ'ল যে গুগল চফিষ্টিকেটেড এলগৰিথম ইউজ কৰে আৰু তাৰ মষ্ট একুৰেট ৰিজাল্ট থাকে। আৰু গুগলৰ যোনজন ফাউণ্ডাৰ আছিলে লেৰী পেজ আৰু চাৰ্জে ব্ৰেইন, তেখেতসকলে এটা আইডিয়াত আহিলে যে ৱেবছাইটৰ যিবোৰ প্ৰেফাৰেঞ্চ থাকে, ৱেবছাইটবোৰ মোৰ ইম্পৰ্টেণ্ট। ৱেবছাইটবোৰ মানে যদি মোৰ এটা ৱেবছাইট আছে, যদি গুগলত যদি লিষ্টেড নহয়, যদি গুগলৰ পেজত নোলায়, মানুহে গম নাপায়। কাৰণ মানুহে URL-ত মানে ধৰি লওক www.xyz, এইটোতো ইজি হয়, টান হ'লে চাৰ্চ কৰিলে অসুবিধা পায়। তো এইটো মেপ আপ হৈ থাকে, গুগলত লিংক কৰা হয় ৱেবছাইটবোৰ গুগল মাষ্টাৰ টুলৰ পৰা। তো সিহঁতি কি কৰিলে যে এই ৱেবছাইটবোৰ মেপ কৰিবলৈ ষ্টাৰ্ট কৰিলে। তেতিয়া কি হয়, যদি মই মাৰি দিওঁ চন্দ্ৰকমল, তো ৰিলেটেড লিংকবোৰ ওলাই গুচি যায়। সেইটো কাৰণে গুগল ইমান পপুলাৰ। তো আৰু তাৰপাছত আমি এটা আহোঁ, সেইটো হ'ল বিং। এতিয়া বিংটো কি হ'ল যে এইটো বিং, যিটো মই গুগলতে চাৰ্চ কৰিছোঁ, আচলতে গুগল ক্ৰম ইউজ কৰিছোঁ, এইটো চাৰ্চ ইঞ্জিনে হয়। আৰু বিংটো হ'ল যে আপোনাৰ মাইক্ৰ'ছফ্টৰ প্ৰডাক্ট, খালি ই গুগলৰ সমান ইমান পপুলাৰ নহয়, বাট ই ৰিলায়েবল হয় গুগলৰ সমান। অল্টাৰনেটিভ বুলি আপুনি ধৰিব পাৰে গুগলৰ। ঠিক আছে, যদি আমি ইণ্টাৰনেট এক্সপ্ল'ৰাৰ খোলোঁ, ইয়াত বিংটোৱে আহে। ঠিক আছে, বিঙৰ পৰা লৈ আছে। ঠিক আছে, তো নেক্সট আমি যাওঁ য়াহু। য়াহু মেইলটো যেনেকৈ য়াহু চাৰ্চ ইঞ্জিনো আছে। য়াহু এইটো চাৰ্চ ইঞ্জিন হয় য়াহুৰ। লেআউটবোৰ চাওক আপুনি, বেলেগ বেলেগ হয়, গুগলৰ বেলেগ আৰু য়াহুৰ বেলেগ। অলপ ডাউন আছোঁ আজি, বহুত টায়াৰ্ড আছোঁ, তথাপিও ফৰ দ্য চেক অফ ভিডিঅ' মই যিটো প্ৰমিছ কৰিছিলোঁ সেইটো ডেলিভাৰ কৰিবৰ কাৰণে মোৰ অলপ ভুল হৈ যাব পাৰে, হাতটো ডাউন থকাৰ কাৰণে। য়াহু এটা হৈ গ'ল, বিং হৈ গ'ল। চ' লেআউট ডিফাৰেণ্ট, ৰিজাল্ট শ্ব' কৰে ষ্টাইল ডিফাৰেণ্ট, কিন্তু আল্টিমেটলি সিহঁতি আপোনাৰ হেৰিয়ে দিছে। আৰু এটা আছে যিটো চাইনাত খুব পপুলাৰ। চাইনাত মাজতে গুগল বেণ্ড আছিলে, এতিয়াও চাগে বেণ্ডে আছে। এইটো হ'ল বাইডু। এইটো এটা চাৰ্চ ইঞ্জিন। আৰু বাইডু মানে আপোনাৰ বিলিয়নছ অফ কোৱাৰি চাৰ্চ কৰে পাৰ মান্থ। 2000ত ষ্টাৰ্ট হৈছিলে এইটো। আৰু আছে, সেইটো হৈ গ'ল yandex.ru, এইটো ৰাছিয়ান হয়। এইটো এটা ৰাছিয়ান ভাষাত আছে চাগে। এই চাৰ্চ ইঞ্জিনটো মেচিন লাৰ্ণিঙৰ পৰা মানে বেকআপ কৰি আছে, মেচিন লাৰ্ণিং দিয়ে। অৱশ্যে গুগলতো আছে মেচিন লাৰ্ণিং, আৰু এইটো ৰাছিয়াত খুব ইউজ হয়। 65% মাৰ্কেট শ্বেয়াৰ হোল্ড কৰে ইয়াণ্ডেক্সে। এইটো তাৰপিছত আৰু এটা আছে, ফানি হয় নামটো, ডাক। এইটো এটা
search engine হয়. The search engine that does not track you. তো ইয়াৰ টেগলাইনে কৈ দিছে আৰু ইয়াৰো 47 মিলিয়ন মান চাৰ্চেছ হয় পাৰ ডে. বাট তথাপিও আৰু ই গুগলৰ মান পপুলাৰ নহয়. আৰু বেলেগকৈ ক'বলৈ হ'লে তো ইহঁতি মানে ডিপেণ্ডেণ্ট হয় য়াহু ওপৰত, বিঙৰ ওপৰত, ষ্টেক অভাৰফ্ল' এইবোৰৰ ওপৰত. আৰু ইয়াৰ চবতকৈ মানে পজিটিভ ছাইডটো হ'ল যে ই বহুত ক্লিন, যেনেকৈ গুগল ক্লিন তেনেকৈ ইউ ক্লিন. ইহঁতৰ নিচিনা নহয় আৰু. এইটো বাৰু বাইদেউটো ক্লিনেই হয়, এইটো ধেৰ বস্তু ভৰ্তি হৈ আছে, ধেৰ বস্তু চ' গুগল ক্লিন আছে পূৰা, বাইদেউ ক্লিন আছে, আৰু ডাক ওপৰতো ক্লিন আছে. আৰু ই কি কৰে, ই ইউজাৰক ট্ৰেক নকৰে, কি চাৰ্চ কৰিছে, IP এগেইনষ্টত ছেভ নকৰে ডাটাখিনি. আৰু এডটো নাথাকিব ইয়াত যদি আপুনি চাৰ্চ কৰে. ধৰি লওক what is the capital of India? ইয়াত চব ৰিজাল্টটো কেনেকৈ আহিছে, নিউ দিল্লী. মানে আমি জানো কেপিটেল অফ ইণ্ডিয়া কি, মই ইয়াত চাৰ্চ কৰিছোঁ দেখাবৰ কাৰণে. ঠিক আছে, ইয়াত যেতিয়া চাৰ্চ কৰোঁ ইয়াত কেনেকৈ ডিছপ্লে হ'ব চাওক. ইয়াতে এইফালে আহিছে, এইটো য়াহু হয় দেই, আৰু ইয়াত এনেকৈ আহিছে কেপিটেল. এইবোৰ এডছে হয় মেক্সিমাম, দেখিছেনে? ঠিক আছে, ই কৈছে কি হয়. তাৰপিছত ৰিলেটেড উইকিপিডিয়া আহিছে, তাৰপিছত আৰু এনেকৈ আহি আছে বিঙে কি কয় চাওক. তো এইটো টাইপ হয় চাৰ্চ ইঞ্জিনবোৰে কেনেকৈ কাম কৰে. চাওক নিউ দিল্লী, এইটো আহিছে ডাঙৰকৈ, ইমেজেছ বেলেগ আহিছে, অলমষ্ট ছেমেই. ইয়াত যদি মই দিওঁ বাইদেউত কি আহিছে, নিউ দিল্লী বুলি আহিছে, বাট চাইনিজত লিখা আছে. ঠিক আছে, চাইনা দিওঁ যে, এতিয়া ৰাছিয়ানত যদি দিওঁ নিউ দিল্লী, তো ইহঁতৰতো আহিছে snazina.com. মই যদি ডাক ক'ত দিওঁ, তো ই ৱাৰ্ড এটলাছ পেজখনলৈ গুচি গৈছে. এইটো আৰু এটা আমি চাওঁ, ইংলিছ মুভিবোৰ দেখিছে চাগে, মানুহে খুব কথা পাতে ask.com. এইটো এটা আছে, এইটো ইয়াৰ ইণ্টাৰফেচ. over $1,000 ভেকেশ্যন ৰেণ্টেল এণ্ড হোটেলছ, প্ৰথমে bourda.com. তাৰপিছত চাইনিজত আহিছে, সেইটো নিউ দিল্লী উইকিপিডিয়া লিষ্টত আহিছে, আৰু ইয়াত বস্তুটো অহা নাই. আৰু ই কি হয়, just.com মানে ইমান ভাল নহয় কোৱালিটিটো ইয়াৰ চাৰ্চৰ, দেখিছে ন? মানে মই ইউজ কৰি মানে কিছুমান ক্ষেত্ৰত বেলেগ হ'ব, যিহেতু মই চাৰ্চ কৰিছোঁ তাৰ ওপৰত কম্পেয়াৰ কৰি পেলাই যদি চাওঁ, গোৱা চোৱা আহি গৈছে, এতিয়া দিল্লী বুলি ক'তো লিখা নাই. তো প্ৰপাৰ ৰিজাল্ট ইয়াতে পাম তলত, তো মানুহেতো চবেই গম নাপাওঁ, ওপৰতে চাব. এইটো হৈ গ'ল ask.com. ই গুগল আৰু বিং আৰু য়াহু মানে ইমান পপুলাৰ নহয়, চবেই গম নাপায়, বাট কিছুমানে গম পায়. আৰু আছে যেনেকৈ AOL.com, এইটো এটা এইটো চাৰ্চ ইঞ্জিনে হয়. দেখিব পাইছে আপুনি, ইয়াত আহিছে, ইয়াৰ ৰিজাল্টৰ ষ্টাইলটো ভালে আছে, উইকিপিডিয়াখিনিৰ পৰা আহিছে. দিল্লীৰ লগতে গোৱা, কৰ্ণাটক এইবোৰ দিছে, কিন্তু বাকীবোৰো দিছে, বাট কম্পেৰেটিভলি আস্কতকৈ ভাল হয়.
আৰু এটা বেলেগ বেলেগ প্ৰডাক্ট আছে। তো এইকেইটা আপুনি অল্টাৰনেটিভ আপুনি ইউজ কৰিব পাৰে। যদি আপুনি গুগলত বস্তু বিচাৰি নাপায়, গুগলত মেক্সিমাম বস্তু পায়ে যাব তথাপিও। চ' এতিয়া মই এটা আপোনাক বহুত ইণ্টাৰেষ্টিং চাৰ্চ ইঞ্জিন কম, যিটো আপোনাৰ সঁচাকৈ কামত আহিব। এইটো শুনিছে না নাজানো, ৰিচাৰ্চাৰখিনি শুনিছে? এইটো গুগলৰ লগত নিমিলে। গুগলত ইয়াৰ ৰিজাল্টখিনি পাব, এতিয়া কোনোবাই ক'ব যে গুগল ইউজ কৰিলেও এইটো আনিব পাৰে। ইয়াত যদি মই দিওঁ হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়া, ই চাৰ্চ নকৰে, কম্পিউটিং বুলি কয়। চাওক ৰিজাল্টটো চাওক, ডিফাৰেঞ্চ চাওক, এইটো কেপিটেল চাওক, দেখিছে? কাৰেণ্ট লোকেল টাইম কিমান ডেছক্ৰিপটিভ, কিমান বঢ়িয়া। তো আপুনি ৰিচাৰ্চাৰ যদি হয় এইটো ইউজ কৰিব পাৰে। আৰু কিছুমান জেগাত পে'ও কৰিব লাগে, কিছুমান জেগাত এইটো ফ্ৰীও হয়। ষ্টেপ বাই ষ্টেপ চলিউশ্যন লাগে আপোনাক, কেলকুলাছ দি দিওঁ, যি দি দিওঁ ছল্ভ কৰি দিব ষ্টেপ বাই ষ্টেপ। তো এইটোৰ ওপৰত মই বিতংকৈ বনাম ভিডিঅ' এক্সাম্পল, ষ্টেপ বাই ষ্টেপ চব, এৰিথমেটিক, এলজেব্ৰা, জিঅ'মেট্ৰি। তো যদি এলজেব্ৰা শিকিব বিচাৰিছে এলজেব্ৰা, তো প্ৰ' মোডত গ'লে ষ্টেপ বাই ষ্টেপ পাব। আৰু আপগ্ৰেড টু প্ৰ' প্ৰাইচিং আছে, ফ্ৰীও আছে। ফ্ৰীত মানে ষ্টেপ বাই ষ্টেপটো নাপাব, আপুনি শিকিব নোৱাৰিব। আপুনি বস্তু শিকিব বিচাৰিছে বেছিক কৰি হিষ্ট্ৰী, কাষ্টমাৰ ছেটিং, এনেটো ষ্টেপ বাই ষ্টেপ চলিউশ্যন নিদিয়ে। প্ৰ' এনুৱেলি 65 ল'ব, এইটো আপোনাৰ step by step দিব solution of pro premium আছে for everyone, complete access to all features and priority customer support। $99 বৰ বেছি টকা নহয়, কিন্তু আপুনি এইখিনি ফিচাৰ্ছ পাই যাব। স্ক্ৰীনশ্বট মাৰিব, পজ কৰি পেলাই চাব, সেইটো খুব দৰকাৰী বস্তু হ'ল ফ্ৰাম আলফাটো। মই নিজে ইউজ কৰিছোঁ। তো ইয়াত মই কি শিকিব নোৱাৰোঁ, চবেই শিকিব পাৰোঁ ইয়াত। ইউনিট এণ্ড মেজাৰমেণ্ট, society culture about people আছে, arts media, date and time, word, linguistic, money and finance, food, nutrition, political geography, history, যা পঢ়া শুনা চখ আছে, science and technology আছে, physics, chemistry, engineering, computational science, art and science, material transfer, চব বস্তু এনচাৰ পাব। আৰু এইপিনে আছোঁ মেথামেটিক্সত এইখিনি আছে, যেনে মেথছৰ কাৰণে। আৰু এভৰিডে লাইফ, এইটো পাৰ্চনেল হেল্থ, পাৰ্চনেল ফাইনেন্স, প্ৰাইচ, এইবোৰ মই ইউজ কৰি পোৱা নাই, বাট এইখিনি মই ইউজ কৰি পাইছোঁ। এতিয়া ধৰি লওক মই কেলকুলাছে শিকিব বিচাৰিছোঁ, তো মই টিউশ্যন ল'ব লাগিব, ছাৰৰ পৰা শিকিব লাগিব, মেমৰ পৰা শিকিব লাগিব। তাৰপিছতো যদি মোৰ কিবা ডাউটছ থাকে, তো ইয়াত মই ষ্টেপ বাই ষ্টেপ যদি চলিউশ্যন লওঁ, প্ৰতিটো কুৱেশ্যনৰ এনচাৰ ষ্টেপ বাই ষ্টেপ। তো ই আপোনাক কি কৰিব, হেল্প কৰিব। আপোনাৰ এছাইনমেণ্ট হওক, প্ৰব্লেম হওক, দেখিছে? এইটো অল ফ্ৰাম আলফা, এইটো খুব মনত ৰাখিবলগীয়া বিষয় হৈ গ'ল, অল ফ্ৰাম আলফা। এতিয়া এটা বস্তু আহিলে ইয়াতকৈ ইণ্টাৰেষ্টিং, এইটো কয় ইণ্টাৰনেট আৰ্কাইভ। তো চাৰ্চ ইঞ্জিনে হয়, এইটো আপোনাৰ archive.org। ই কি কৰে মানে 1996 পৰা ৱেবছাইটটো দেখিবলৈ কেনেকুৱা আছিলে, এই বছৰটো ই ট্ৰেক ৰাখিছে। তাৰ ডমেইনৰ হিষ্ট্ৰী যদি চাব বিচাৰিছে, এক্সামিন কৰিব বিচাৰিছে, কেনেকৈ চেঞ্জ হৈছে অভাৰ দ্য ইয়াৰ, সেইটো আপুনি ইয়াৰ পৰা কৰিব পাৰিব। ধৰি লওক গুগল, যিটো আজি দেখিবলৈ গুগল এনেকুৱা আছে, ষ্টাৰ্টিঙৰ গুগল কেনেকুৱা আছিল, এতিয়া ইনিচিয়েলি লঞ্চ হৈছিলে গুগল, তেতিয়া আপুনি যদি চাই গুগলৰ হিষ্ট্ৰী আহি যাব, গুগল আৰ্লি ডেজত কেনেকুৱা আছিলে, কেনেকৈ গম পাম, কোনোবাইতো ক'ব লাগিব এনেকুৱা আছে। মই ভুল জেগাত দি দিছোঁ আচলতে, চব এইটো গুগলৰ কেলেণ্ডাৰ 98ত যদি মই চাওঁ, ফাৰ্ষ্ট 11 তাৰিখে
6টা 45 একাউণ্টছ এই বছৰতে সিহঁতি হিষ্ট্ৰীত ৰাখিছে চব। এতিয়া মই যদি চাওঁ কেনেকুৱা আছিলে সেইদিনাখন দেখিবলৈ গুগল, এইটো সেইদিনাখনি 11 নৱেম্বৰ 1998। বহুত চাগে যোনে ভিডিঅ' চাইছে জন্মই হোৱা নাই তেতিয়া। এনেকুৱা আছিলে, ঠিক আছে, হৈ গ'ল। আকৌ 2 ডিচেম্বৰত কেনেকুৱা আছিলে, 99ত কি আছিলে, এইবোৰ বস্তু আপুনি চাব চব গুগলৰ বিটা ভাৰ্চন। এইটো দেখিবলৈ গুগল প্ৰথমতে এনেকুৱা আছিলে, যেনেকুৱা আমি কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্টবোৰে বনাওঁ এনেকুৱা আছিলে, ভাবিবও নোৱাৰে। তো এই বস্তুটোৰ ইনফৰমেশ্যনটো কেনেকৈ চাব, আপোনাক কি হেল্প কৰিব, archive.org ৱেব আৰ্কাইভলৈ গুচি গৈছে। তো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ইয়াও দেখিবলৈ কেনেকুৱা আছিলে, এইটো গুগলৰ বিটা ভাৰ্চনে হয়। তাৰপিছত ধৰি লওক 2004 চনলৈ গুচি যাম, তাৰে 3 তাৰিখটো লৈ লওঁ, স্নেপশ্বট এটা ৰাখিছে, দুটা স্নেপশ্বট ৰাখিছে, লোড হৈ আছে। 2004 চনৰ 3 জানুৱাৰীত দেখিবলৈ কেনেকুৱা আছিলে, কেনেকুৱা আছিলে মনত পৰিছে চাগে কিছুমানৰ। যে যোৱা বছৰ কেনেকুৱা আছিলে সেইটো চাওঁ, যোৱা বছৰ কেনেকুৱা আছিলে। কি আহিছিলে গুগলৰ পেজখনত, যিটো গুগল ডুডল বুলি কয়, যদি ৰাখিছে অভিয়াছলি ৰাখিব সিহঁতি। এটা বজাত কেনেকুৱা আছিলে, এনেকুৱা বজাত কেনেকুৱা আছিলে দেখিবলৈ, গোটেই স্নেপশ্বটখিনি সিহঁতি ৰাখে। 2018 1 তাৰিখ 1 মাহ টাইমটো বুজাইছে, তেতিয়া এইটো গুগল ডুডল আছিলে, নিউ ইয়েৰ ইভ 2017। তাৰপিছত এনেকুৱাই আছিলে। এই হিষ্ট্ৰীবোৰ চাব পাৰে আপুনি, সেইদিনাখনি পেজখনত কি আছিলে, বাৰটো বা আহে বা নাহে, বা কাবাৰটো কেনেকুৱা আছিলে চাব বিচাৰিছে এইটো। এতিয়া নেক্সট ভিডিঅ' মই ক'ম যে চাৰ্চ ইঞ্জিন কেনেকৈ কাম কৰে, চাৰ্চ ইঞ্জিনত কেনেকৈ মাৰ্কেটিং কৰিব পাৰি, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন কেনেকৈ হয়, SEO, এই ভিডিঅ'বোৰ মই বনাই দিম। চাৰ্চ ইঞ্জিনৰ ৰেংকিঙৰ ফেক্টৰ কি, SEO কিবা ট্ৰেইনিং দিব পাৰি নেকি, চাৰ্চ ইঞ্জিনৰ ৱেব মাষ্টাৰ টুলটো কি হয়, কেনেকৈ ইউজ হয়। মই যে ক'লোঁ যে আমাৰ ৱেবছাইটটো লিষ্ট কৰিব লাগে, তো চাৰ্চ ইঞ্জিন ৱেব মাষ্টাৰ টুল গুগলত চাৰ্চ কৰিলে আপুনি পাই যাব। তো এই বস্তুবোৰ আপুনি দেখাব পাৰে। চবতকৈ দৰকাৰী এতিয়ালৈকে যিটো আছে, এইটো ইণ্টাৰনেট আৰ্কাইভটো দৰকাৰী হয়, আৰু এইটো হ'ল ফ্ৰম এলফা। আপোনাৰ AOL বেলেগ বেলেগ ৱে থাকে, AOLৰ ৰিজাল্টটো অলমষ্ট ভালেই, চব বস্তু বেলেগ বেলেগ ডাক গৈ ট্ৰেছ নাৰাখে। এইটো ৰাছিয়ান হয়, ৰাছিয়ান বুজি পায় তেখেতসকলৰ কাৰণে। এইটো চাইনিজ, যোনে চাইনিজ বুজি পায়, ইংৰাজী পঢ়িব নাজানে, ঠিক তেনেধৰণে আপোনালোকে যদি বিচাৰিছে কোনোবা অসমীয়া চাৰ্চ ইঞ্জিন বনাব পাৰে, অসমীয়া কমিউনিটিৰ কাৰণে বনাব পাৰে, ইউজ কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে, যেনেকৈ শব্দ.org আছে সেই বস্তুটো। ঠিক আছে, থেংক ইউ, আজিলৈ ইমানে। তো আকৌ কাইলৈ লগ পাম। থেংক ইউ ছ' মাছ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বেছি নবহলাওঁ। তো ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ আৰু থেংক ইউ ছ' মাছ।